নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ শৰ্মা। সকলোকে মোৰ চেনেল ভাস্কৰ ব্লগ এণ্ড টেকন'লজি চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ভিডিঅ'টো মই এটা বিশেষ কাৰণত বনাইছোঁ। আমাৰ সৰু ল'ৰাটোৰ গা ভাল নাছিল, সেয়ে ভাইৰেল ফিভাৰ হৈছে। সেয়ে আমি তাক হস্পিটেলত এডমিট কৰিছিলোঁ, যিহেতু অনলি 4 months হৈছে। গতিকে ডক্টৰে ক'লে এবাৰ হস্পিটেলত এডমিট কৰাই ভালদৰে চেকআপ কৰি ল'লে ভাল হ'ব বুলি ক'লে। সেয়ে আমি হায়দৰাবাদতে হস্পিটেল এখনত এডমিট কৰাইছিলোঁ। ৰেইনবো চিলড্ৰেন হস্পিটেল, বহুতেই ভাল হস্পিটেল, বহুত চাফ চিকুণ হস্পিটেল। মই আপোনালোকক ইয়াৰে ভিতৰৰ পৰিৱেশটো অকণমান আপোনালোকক মই দেখুৱাই দিম। গতিকে আহক বন্ধুসকল, ভিডিঅ'টোলৈ আগবাঢ়োঁ। চিকু 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 বু 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 বু। এতিয়া মই আপোনালোকক ৰুমৰ ভিতৰখন অকণমান দেখুৱাই দিছোঁ। আমি যিটো ৰুম লৈছিলোঁ এইটো টুইন শ্বেয়াৰিং ৰুম আছিল। ৰুমটো খুবেই ভাল আছিল, AC ৰুম আছিল। ইয়াতে 2খন বেড আছিল, যদিও এখন বেড খালী আছিল, কোনো পেচেণ্ট অহা নাছিল। চাওক ৰুমটো কি সুন্দৰ, চাফ চিকুণ। আৰু খোৱা লোৱাৰ কাৰণে ইয়াত তলত এখন কেণ্টিনো আছে, কেণ্টিনখনো মই আপোনালোকক দেখুৱাই দিম। এইখনে হয় ৰেইনবো চিলড্ৰেন হস্পিটেল। আৰু এতিয়া চাওক, মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ, ৰুমৰ বাহিৰভাগ দেখুৱাই দিছোঁ। এয়া হৈছে নাৰ্ছ ষ্টেচন হয়। ছাৰ্ভিচখিনি খুবেই ভাল, ছাৰ্ভিচ ফেচিলিটি খুবেই ভাল। ডেইলি ৰুমবিলাক ভালদৰে চাফ চিকুণ কৰে, আৰু যেতিয়াই দৰকাৰ হয় তেতিয়া নাৰ্ছবিলাক আহি যায়, বেলটো বজাই দিলে আহি যায়। চাওক, ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ বাহিৰভাগ অকণমান। আৰু এইখনে চাওক হস্পিটেলৰ কেণ্টিন। ইয়াতে মৰ্ণিং ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ সকলোবোৰ পোৱা যায়। আৰু ইয়াৰ হস্পিটেলৰ যিখিনি এটেণ্ডেঞ্চ থাকে মানুহ, সেই সকলোবোৰে ইয়াতে খায়। আৰু কোনোবা যদি অৰ্ডাৰ দিয়ে, ৰুমৰ পৰা অৰ্ডাৰ দিব পাৰে। বেছি আইটেমবিলাকৰ বেছি দাম নহয়, কম খৰচতে পোৱা যায়।
হস্পিটেলত মাত্ৰ 2 দিন আছিলোঁ আৰু বৰ্তমান ল'ৰাটো সুস্থ, একো প্ৰব্লেম নাই। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, হস্পিটেলখন কেনেকুৱা লাগিল জনাব। যদি ভিডিঅ'টো সকলোৱে চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।